গোলাঘাটৰ বৰপথাৰত ৰহস্যজনক গুলীচালনা মিজো আৰক্ষী বেটেলিয়ান কেম্পত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা এজন মিজো জোৱানৰ ৰহস্যজনক গুলীচালনাত আহত হৈছে এগৰাকী মহিলা মহিলাগৰাকী এজন মিজো জোৱানৰ পত্নী বুলি জানিব পৰা গৈছে বৰপথাৰ নগৰৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ চৌহদত থকা 3rd IRBN মিজো কেম্পত সংঘটিত হৈছে এই অঘটন মহিলাগৰাকীৰ ভৰিত গুলী লগা বুলি জানিব পৰা গৈছে কেম্পৰ পৰা আঁতৰাই নিয়া হৈছে আহত মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলি সন্দেহ কৰা হৈছে যদিও এতিয়ালৈকে প্ৰকাশ কৰা নাই কোনো তথ্য সাংবাদিকক বাতৰি সংগ্ৰহত বাধা প্ৰদান মিজো IRBN জোৱানৰ মইতো বৰ ভালকে নাজানো বাৰু পটকে শব্দ এটা শুনিলো দৌৰি আহিলো তাৰপিছত গম পাওঁ বোলে কাৰোবাক গুলি মাৰি দিলে তাৰপি আমি ভিতৰতো যাব নোৱাৰো ক'ব নোৱাৰে নহয় মানুহবোৰৰ কথা কোনে মাৰিলে এই মিজো কেম্পৰ মানুহে মিজো কেম্পত তাৰপৰা আমি ইয়াৰ পৰা চালো চাই দেখিছো ওচৰত এজন লৈ আছে তাৰপৰা তাতে মানুহখিনি ওলাই আহি দেখিছো সেই তাত বেঞ্চ এখন আছে বেঞ্চত শুৱাই দিলে নহয় বস্তাটোত মই দেখা নাই বাৰু বেঞ্চত নি পিনে শুৱাইছে তাৰপিছত আমি আকৌ গুচি গ'লো ইয়াৰ পৰা সোমাবলৈ দিয়া নাই নি নাই দিয়া নহয় আমি বাহিৰৰ পৰাই চালো মানে আপোনালোক ওচৰৰে মানুহ ক'ত গুলি আৱাজ মিজো কেম্পত যদুমণি শইকীয়াৰ ৰিপৰ্ট ফাষ্ট নিউজ আছাম